হেল্ল' হেল্ল' এণ্ড ৱেলকাম এভৰিৱান মাইছেল্ফ অনিৰ্বাণ দত্ত ফ্ৰম BB ইনভেষ্টমেণ্টছ। আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যে কাৰেণ্টলি যেনেকুৱা ফলিং মাৰ্কেটৰ যিটো ছিটুৱেশ্যন চলি আছে, মানুহৰ মানুহৰ মনত ভয় আৰু পেনিক ছিটুৱেশ্যন ক্ৰিয়েট হৈ যায়। ঠিক আছে, তো তেনে ক্ষেত্ৰত আমি ফলিং মাৰ্কেটত কি কৰিব লাগে সেইটো এখন PPT থ্ৰুৱেদি আমি আজি বুজিম। ফলিং মাৰ্কেট এখনত কি ইণ্ডিকেট কৰে যে কাৰেণ্টলি মাৰ্কেট এখন ডাউন ট্ৰেণ্ড, শ্বৰ্ট টাৰ্মৰ কাৰণে ডাউন ট্ৰেণ্ড এটা ফ'ল' কৰি থাকে। ঠিক আছে, তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ যে আমি আইদাৰ লামচাম বা SIP ইনভেষ্টমেণ্ট কৰিব পাৰোঁ। ঠিক আছে, SIP হ'ল ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান। ঠিক আছে, চ' SIP বা লামচাম আমি কিয় কৰোঁ? যেতিয়া মাৰ্কেট এখন ডাউন ট্ৰেণ্ডত থাকে, তাৰমানে কি আমি যিখিনি আমাৰ কষ্ট হ'ব ইউনিট পাৰ্চেজ কৰিবৰ কাৰণে, তাৰ আমাৰ কষ্টটো কম হ'ব এতিয়া ফলিং মাৰ্কেটত। ঠিক আছে, আৰু আমি এটা অপৰচুনিটি পাওঁ যে ষ্ট্ৰং পৰ্টফলিঅ' আমি বিল্ড কৰিব পাৰোঁ। লামচাম হৈ গ'ল আপোনাৰ যেতিয়া আপুনি এটা ওৱান টাইম হিউজ এমাউণ্ট অফ মানি ইনভেষ্ট কৰি দিয়ে, সেইটো হৈ গ'ল লামচাম। আৰু SIP হৈ গ'ল আপুনি পাৰ্টকৈ যেতিয়া ৰেগুলাৰ ইণ্টাৰভেল অফ টাইমত আপুনি এটা ফিক্সড এমাউণ্ট যেতিয়া ইনভেষ্ট কৰি গৈ থাকে, তাক কোৱা হয় ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান। চ' ফলিং মাৰ্কেটত আমি লামচাম বা SIP দুটা মেথডে আমি ইউজ কৰিব পাৰোঁ, কিন্তু মষ্টলি আমি SIP ইউজ কৰোঁ, কাৰণ আপোনাৰ লামচাম কৰিবৰ কাৰণে আপোনাৰ লগত হিউজ কেপিটেল থকাৰ নেচেচিটি আছে। ঠিক আছে, আপোনাৰ লগত যদি হিউজ কেপিটেল নাই, তেতিয়াহ'লে আপুনি একেবাৰতে ধেৰ এমাউণ্ট আপুনি ইনভেষ্ট কৰিব নোৱাৰে। চ' তেনে ক্ষেত্ৰত SIP ইজ দ্য বেষ্ট অপশ্যন টু ইনভেষ্ট ইন ফলিং মাৰ্কেট। চ' SIP কি হয় আপোনালোকক বুজাইছোঁ যে যেতিয়া আমি এটা ফিক্সড এমাউণ্ট ৰেগুলাৰ ইণ্টাৰভেল অফ টাইম, ধৰি লওক মান্থলি হওক, কোৱাৰ্টাৰলি হওক, কণ্টিনিউৱাছলি যেতিয়া আমি ইনভেষ্ট কৰি যাওঁ, সেইটোকে কোৱা হয় ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান। ফাৰ্ষ্টলি এভাৰেজ আমাক ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লানে কি কৰে, আমাক ৰুপি কষ্ট এভাৰেজিং কৰিবলৈ হেল্প কৰে। আমি ৰুপি কষ্ট এভাৰেজিঙৰ যোনটো বেনিফিট হয়, সেইটো আমি এভেইল কৰিব পাৰোঁ। কেনেকৈ ধৰণে? যেতিয়া আমাৰ মাৰ্কেট আপত থাকে, ছেইম এমাউণ্ট অফ মানি দি আমি কম ইউনিট বাই কৰিব পাৰোঁ, আৰু যেতিয়া মাৰ্কেটখন ডাউন হৈ থাকে, তেতিয়া আমি ছেইম এমাউণ্ট অফ মানি বেছি ইউনিট পাৰ্চেছ কৰিব পাৰোঁ। ইয়াত আপোনালোকে দেখিছে এই এক্সাম্পলটোত 80,000 ৰুপিজ এটা ষ্টকত আমি ইনভেষ্ট কৰিছোঁ লামচাম। ঠিক আছে, আমি যদি লামচাম ইনভেষ্ট কৰিলোঁ, আমি ইউনিট কষ্ট হৈ গ'ল 10 টকা। মান্থলি SIP যদি কৰোঁ আমি 8 মাহৰ কাৰণে এই 80,000টো লৈ পেলাই, তেতিয়া আমি জানুৱাৰী মাহত 10 টকাত কিনিলোঁ, তাৰপিছত আমি ফেব্ৰুৱাৰী মাহত 14 টকাত পালোঁ, তাৰপিছত আকৌ মাৰ্চ মাহত আমি 9 টকাত পালোঁ, এপ্ৰিল মাহত 13.5 ৰুপিজত পালোঁ, মে'ত আমি 8 টকাত পালোঁ, আকৌ জুনত 8.5 ৰুপিজত পালোঁ, জুলাইত আমি 7.5 ৰুপিজত পালোঁ, আৰু আগষ্টত আকৌ ধৰি লওক 10 ৰুপিজত পালোঁ। SIP কৰাৰ কাৰণে কি হ'ল, আমি এভাৰেজ যোনটো ইউনিট কষ্ট আছিলে, সেইটো আমাৰ কমি পেলাই 10 টকাৰ পৰা 9.61 ৰুপিজ হৈ গ'ল। কিন্তু লামচাম যিহেতু আমি এবাৰতে ইনভেষ্ট কৰি দিলোঁ, তাৰ আমাৰ ইউনিট কষ্ট কিমান থাকিলে? 10 টকাই থাকিলে। চ' সেইটো এটা আমাৰ ডাঙৰ বেনিফিট, যোনটো আমি SIP কৰিলে এভেইল কৰিব পাৰোঁ। ঠিক আছে, চ' নেক্সট চাওঁ আমি ৰিডিউচ ৰিস্ক। চ' ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান কি কৰে, যেতিয়া আমি কণ্টিনিউৱাছলি ভাগকৈ পইচা ইনভেষ্ট কৰি যাওঁ মান্থলি ফিক্সড এমাউণ্ট এটা ৰেগুলাৰ ইণ্টাৰভেল অফ টাইম, তেতিয়া আমি নিজৰ ৰিস্কটোও ভাগ কৰি দিওঁ। ঠিক আছে, যদি আমি ভাগকৈ কৰি যাওঁ, তেতিয়া কি হয়, আমাৰ এই মাহত আমি অকল ধৰি লওক জানুৱাৰী মাহত 10,000 কৰিলোঁ, 10 কৰি পেলাই তেনেকৈ বোলে ডিচেম্বৰলৈকে অকল 10,000কৈ কৰি গ'লোঁ। তেতিয়া কি হ'ল, জানুৱাৰী মাহটোৰ ফ্লাকচুৱেশ্যন যিখিনি থাকিব মাৰ্কেটৰ, সেইখিনি অকল আমাৰ 10,000ৰ ওপৰত থাকিব। নেক্সট মাহত আকৌ আমি 10,000 কৰিলোঁ, চ' আমাৰ ফেব্ৰুৱাৰী মাহত অকল 20,000ৰ ওপৰত আমাৰ ৰিস্ক থাকিব। তেনেকৈ মাৰ্চ মাহত অকল 30,000, এপ্ৰিল মাহত 40,000, তেনেকৈ আমাৰ মান্থলি ৰিস্কটো ডিভাইড হৈ গৈ আছে। কিন্তু লামচাম কৰিলে আপোনাৰ জানুৱাৰীটো 1 লাখৰ ওপৰতে হ'ব, ফেব্ৰুৱাৰীটো 1 লাখৰ ওপৰত আপোনাৰ ৰিস্ক থাকিব, মাৰ্চতো আপোনাৰ 1 লাখ টকাৰ ওপৰত আপুনি সিমানে ৰিস্ক লৈ আছে। চ' আপোনাৰ ৰিস্কটো কমি নহয়, আপোনাৰ ৰিস্কটো সমানে থাকি যাব। থাৰ্ড আছে আমি ডিচিপ্লিন ইনভেষ্টিং কৰিব পাৰোঁ। ঠিক আছে, আমাক এজন ডিচিপ্লিন ইনভেষ্টৰ হ'বলৈ আমাক হেল্প কৰে। জেনেৰেলি আমি দেখিবলৈ কি পোৱা যায়, যেতিয়া আপোনাৰ গ্ৰীড বাঢ়ি যায় মাৰ্কেটত, তেতিয়া কি হয়, মানুহে ধাম ধুম বাই কৰিব আৰম্ভ কৰি দিয়ে। ঠিক আছে, আৰু যেতিয়া মানুহৰ মনত ভয় আহি যায়, ফিয়াৰ, তেতিয়া মানুহে ধামাধুম চেল কৰিব বিচাৰে। তো তেনেকৈ হ'লে আমি ডিচিপ্লিন ইনভেষ্টৰ হ'ব পাৰিম জানো? নোৱাৰোঁ নহয়। কিয়? আমি যেতিয়াও আমাৰ মনত গ্ৰীড আহি যায়, আমি বাই কৰি লওঁ, আৰু যেতিয়া আমি ভয় খাওঁ যে মাৰ্কেট ফল হৈ আছে, মাৰ্কেট আমাৰ লোকচান হ'ব বুলি, তেতিয়া আমি চেল কৰি দিওঁ। কিন্তু তেনেকৈ আমি কণ্টিনিউৱাছলি বাই চেল কৰি থাকিলে আমাৰ হাতত লাষ্টত গৈ পইচা নেবাচিব। তাতকৈ আমি কি কৰিব লাগিব, ইনভেষ্টমেণ্ট সমানে আছে আমাৰ SIP যিহেতু হয়, মাৰ্কেট আপ থাকিলেও আমাৰ একে এমাউণ্ট অফ মানি ইনভেষ্ট হ'ব, মাৰ্কেট ডাউন থাকিলেও আমাৰ একে এমাউণ্ট অফ মানি ইনভেষ্ট হ'ব। তেতিয়া সেই আপ ডাউনটোত আপুনি কি হ'ব, আপোনাৰ সেই গ্ৰীড বা ফিয়াৰটো আঁতৰি যাব লাহে লাহে। আপুনি মাৰ্কেট হাই হওক ল' হওক, আপোনাৰ
ইকুৱেল এমাউণ্ট অফ মানি আপুনি ইনভেষ্ট কৰি গৈ থাকিব কণ্টিনিউৱাছলি, আপোনাৰ গ্ৰীড আৰু ফিয়াৰটো আপোনাৰ মনৰ পৰা আঁতৰি যাব। তেতিয়া আপুনি গৈ ফিউচাৰত এটা ভাল ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰিব। আমাৰ 4 নম্বৰ বেনিফিট হয় কম্পাউণ্ডিং। কম্পাউণ্ডিং চবেই জানে যে টাইম ভেলিউ যিটো আমি পাওঁ ইনভেষ্টমেণ্টৰ ওপৰত, সেইটো আমাৰ হৈ গ'ল কম্পাউণ্ডিং। চ' ইয়াত এটা এক্সাম্পল আপোনাৰ এখন আছে, আমি যদি মান্থলি 1000 টকা ইনভেষ্ট কৰোঁ 20 বছৰৰ কাৰণে, তেতিয়া আমি কেনেকৈ ধৰণে হেৰি হৈ চাওঁ কম্পাউণ্ডিং। আমি 10 বছৰৰ পিছত আমাৰ হাতত থাকিব 1,20,000 আমি ইনভেষ্ট কৰা, আৰু আমাৰ ৰিটাৰ্ণ জেনেৰেট হ'ব কম্পাউণ্ডিঙৰ কাৰণে 2,32,339, অলমষ্ট 2 টাইমছ হৈ গ'ল আমাৰ, হয়নে? তাৰপিছত আমি যদি চাওঁ, তাৰপিছত যদি আমি চাওঁ 1,80,000 আমাৰ 15 ইয়াৰ্ছৰ পিছত, কিন্তু যদি কম্পাউণ্ডিঙৰ ইফেক্টটো চাওঁ আমি কিমান হৈ গ'ল, আমাৰ ইনভেষ্টমেণ্ট আছে আমাৰ 1,80,000 আৰু আমাৰ হৈ গ'ল 5 লাখ, অলমষ্ট 3x। তাৰপিছত যদি আমি চাওঁ 20 ইয়াৰ্ছৰ পিছত, 20 ইয়াৰ্ছত আমাৰ ইনভেষ্টমেণ্ট হৈ গ'ল 2,40,000 আৰু আমাৰ ভেলিউ কিমান হৈ গ'ল, মাৰ্কেট ভেলিউ 9,99,148, 4 টাইমছ আমাৰ হৈ গ'ল। চ' তেনেকৈ ধৰণে আপুনি যেতিয়া অভাৰ টাইম ইকুৱেল এমাউণ্ট কণ্টিনিউৱাছলি ইনভেষ্ট কৰি যায়, এটা ধুনীয়া গ্ৰ'থ আপুনি তাৰ পৰা পাব। চ' সেইটো কাৰণে আমি SIP কৰি আমি কম্পাউণ্ডিং যিটো গ্ৰ'থ আছে সেইটো আমি বেনিফিট ল'ব পাৰোঁ, ঠিক আছে। লাষ্ট আছে আমাৰ লং টাৰ্ম গ্ৰ'থ। মাৰ্কেটে হিষ্টৰিকেলি প্ৰুভ আছে যে মাৰ্কেট কণ্টিনিউৱাছলি আপ ট্ৰেণ্ডতে থাকে। ডাউন টাৰ্ণ যিখিনি আছে মাৰ্কেটৰ, সেইখিনি অকল টেম্পৰেৰী হয়। ইয়াত এখন আপোনালোকে চাৰ্ট দেখিছে, এই চাৰ্টখন হৈ গ'ল নিফটিৰ। চ' আপোনালোকে যদি চাই 2001ৰ পৰা এতিয়া 2024 বা 25লৈকে যদি চাই আপুনি, মাৰ্কেট কণ্টিনিউৱাছলি ওপৰলৈ গৈ আছে, হয়নে? চ' মাৰ্কেট ক'ৰবাত পৰিছে। 2008ত গ্ল'বেল ফাইনেন্সিয়েল ক্ৰাইচিছৰ কাৰণে মাৰ্কেট পৰিছিলে, তাৰপিছত আকৌ 2020ত কৰোণাৰ কাৰণে পৰিছিলে। এইটো এটা হিউজ ফল আমি দেখিছোঁ। তাৰ বাহিৰে বেলেগ কি হৈছে আপোনাৰ, কণ্টিনিউৱাছলি মাৰ্কেট ওপৰলৈ গৈ আছে। ইয়াত ফল হ'ল যদিও তাৰপিছত এটা ধুনীয়া বুল ৰান আহিলে। চ' এনেকুৱা আপছ এণ্ড ডাউনছখিনিত যদি কণ্টিনিউৱাছলি ইকুৱেল এমাউণ্ট অফ মানি SIP কৰি গৈ থাকোঁ, তেতিয়া আমাৰ কি হ'ব, এটা টাইমত আমি হিউজ এমাউণ্টত আমি গ্ৰ'থ এটা দেখিব পালোঁ হ'লে, হয়নে? চ' ইয়াত আপোনালোকে কি হ'ব, এই যে মাৰ্কেটখন আপ হৈছে, ইয়াত আপোনালোকে ছেম এমাউণ্ট অফ মানি দি কি হ'ব, কম ইউনিট পাৰ্চেছ কৰিব পাৰিব। কিন্তু যেতিয়া আকৌ মাৰ্কেটখন ফল হৈ গ'ল, আপোনালোকেতো কণ্টিনিউৱাছলি SIP কৰি থোৱাৰ কাৰণে আপোনাৰ এভাৰেজটো কমি আহিব ন। চ' সেইটো কাৰণে SIP আপোনাৰ লং টাৰ্মত সদায় গ্ৰ'থে দেখিব, ঠিক আছে। চ' সেইটো কাৰণে কোৱা হয় মাৰ্কেট ডাউন টাৰ্ণছ আৰ টেম্পৰেৰী, আৰু আমি সদায় সেইকাৰণে লং টাৰ্ম গ্ৰ'থত ফ'কাছ কৰিব লাগে। চ' এইটো আপোনালোকৰ এটা এনালাইচিছ দেখুৱালোঁ যে ফলিং মাৰ্কেটত আপোনালোকে কেনেকৈ ধৰণে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লানৰ জৰিয়তে আপোনালোকে কেনেকৈ নিজৰ মাৰ্কেটৰ গ্ৰীড এণ্ড ফিয়াৰ আঁতৰাই এজন ডিচিপ্লিন ইনভেষ্টৰ বনি ধুনীয়া এটা গ্ৰ'থ ফিউচাৰ লং টাৰ্মৰ কাৰণে আপোনালোকে কৰিব পাৰে। চ' ডেটছ অল ফৰ টুডে। থেংক ইউ ফৰ ৱাচিং এণ্ড হেভ এ নাইচ ডে।